দুৰ্নীতিবাজ ৰাজনৈতিক নেতাৰ বিৰুদ্ধে প্ৰতিবাদ সচেতন ৰাইজৰ পকীপথৰ কামত দুৰ্নীতি কৰাৰ অভিযোগ কদমতলা গাঁও পঞ্চায়তৰ সভাপতি আনোৱাৰ হুছেইনৰ বিৰুদ্ধে প্ৰায় 8 লাখ টকাৰ নিম্নমানৰ কাম কৰাৰ উপৰিও 130 মিটাৰ পকীপথৰ 100 মিটাৰ দৈৰ্ঘ্যৰ কাম কৰি বৃহৎ পৰিমাণৰ ধন আত্মসাৎ পঞ্চায়ত সভাপতি আনোৱাৰ হুছেইন আৰু নিৰ্মাণ কমিটিৰ সভাপতি আব্দুল জলিল মণ্ডলৰ 15 ফাইনেন্সে 8 লাখ টকাৰ অতি প্ৰয়োজনীয় পথটো সম্পূৰ্ণকৈ নিৰ্মাণ নকৰাত জামুৰ খাই উঠিছে বাঘবৰ সমষ্টিৰ 6 সীমানা কদমতলা গাঁৱৰ সচেতন ৰাইজ তদন্ত সাপেক্ষে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছে সচেতন মহলে নিউজ ডেস্ক ৰিপৰ্ট এম নিউজ 24 নচলিব দুৰ্নীতি নচলিব আনৰ প্ৰেচিডেণ্ট হাই হাই কৰি আছে আজি আমাৰ কদমতলা জিপিত 15 ফাইনেন্সৰ অধীনত হজৰত আলীৰ হাউচ টু চাইছিমানা বাজাৰত ফাৰ্ষ্ট ইনষ্টলমেণ্ট হিচাপে 7,97,442 টকাৰে ইষ্টিমেট মতে 130 মিটাৰ ৰাস্তাৰ কাম সম্পূৰ্ণ হ'ব লাগিছিল চিচি পেপাৰ ব্লকৰ জৰিয়তে কিন্তু মাত্ৰ আমি দেখা পাইছোঁ ৰাস্তাৰ কাম সম্পূৰ্ণ হোৱা নাই পইচা ইতিমধ্যে উঠাই লৈছে কিমান মিটাৰ কাম কৰিছে মাত্ৰ 90ৰ পৰা 100 মিটাৰ কাম সম্পূৰ্ণ হৈছে বাকিখিনি কাম 3 মাহ আগৰ পৰাই মানে ষ্টপ কৰিছে পইচা বলে হেক এতিয়া বলে 70,000 টকা আমাৰ গাঁৱৰ মানুহখিনি দিব লাগে কেতিয়া ইহঁতৰ চালানখিনি উঠিব গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক বাৰে বাৰে অনুৰোধ জনাই আহিছোঁ কিন্তু আমাৰ বিডিঅ ছাৰে এতিয়ালৈকে আমাৰ এই বস্তুটো সিৰিয়াছলি লোৱা নাই আমাৰ ৰাইজে আপোনালোকে দেখাই পাইছে যে আমাৰ ৰাইজে ইতিমধ্যে বহুতবাৰ মানে ইয়াত গাড়ী চাৰি লৈ ৰাস্তা ঘাটত পৰি গৈছিল কিন্তু এতিয়ালৈকে আমাৰ ৰাস্তাৰ কামখিনি সম্পূৰ্ণ হোৱা নাই আমি বিডিঅ ছাৰক বাৰে বাৰে অনুৰোধ জনোৱাৰ পিছতো বিডিঅ ছাৰে কৈ আছে মই ইনকুৱাৰী দিছোঁ ইনকুৱাৰী হ'ব কাম কৰিব কিন্তু আমি দেখা পাই আছোঁ যে পইচা ইতিমধ্যে সবখিনি উঠাই লৈছে গতিকে আমি অসম চৰকাৰক সহনশীল চৰকাৰক আমি অনুৰোধ জনাম যাতে দোষীক উচিত শাস্তি প্ৰদান কৰি আৰু আমাৰ ৰাইজৰ যিখিনি অভাৱ অভিযোগ আছে ৰাস্তাখিনিৰ কামটো সম্পূৰ্ণ কৰি দিব লাগে তাৰ কাৰণে আমি আমাৰ অসম চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ